হেল্ল' গাইজ, আছামিজ নয়নমণি কিচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আধা বাটি মটৰ, পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ। অকণমান তেল দি আৰু পিঁয়াজ দি মই অকণমান সময় মটৰখিনি এনেকৈ ভাজি ল'ম। এতিয়া মই 3টা আলু এনেকৈ বইল কৰি লৈছোঁ। ইয়াত দিম 1 চামুচ নিমখ আৰু কেইটামান জিৰা। এয়া হ'ল ধনিয়া পাউডাৰ আৰু জলকীয়া পাউডাৰ আৰু অকণমান হালধি দি আৰু তাৰ পাছত এই ভাজি থোৱা মটৰখিনি মই এনেকৈ মিক্সিত পিচি দিছোঁ। এতিয়া হাতেৰে অলপ সময় এনেকৈ পিটিকি ল'ম। এয়া 2টা মই কণী লৈছোঁ। কণী 2টা ভাঙি মই এনেকৈ ইয়াত দি লৈ ভালমতে অকণমান হালধি দি এনেকৈ মিক্স কৰি ল'ম। আগতে এয়া মিক্স কৰি লৈছোঁ। আৰু এইকেইটা লৈছোঁ ব্ৰেডকেইটাৰ কাণে কাণে এই ক'লা ক'লা চাৰিও কাণে এনেকৈ কাটি ল'ম। মই আগতে এনেকৈ গোটেইখিনি মই কাটি লৈছোঁ, দেখিছে নহয়। এতিয়া ইয়াৰ কিনাৰেখিনি এই গোটেইখিনি মই এনেকৈ মিক্সিত পিচি ল'ম। আগতে দেখিছে নহয়, মিক্সিত পিচি মই এনেকৈ পাউডাৰ বনাই লৈছোঁ। এতিয়া মই ইয়াত ব্ৰেড এটা লৈছোঁ। ইয়াত আগতে মই আলু এনেকৈ ভৰাই ল'ম। ধুনীয়াকৈ ভৰাই ল'লোঁ। এতিয়া প্ৰথমে মই কণীখিনি তিয়াই লৈছোঁ। তাৰ পাছত এনেকৈ ব্ৰেডৰ গুড়িখিনি তেনেকৈ লগাই ল'ম। লগাই ইয়াত ৰাখি দিছোঁ। এনেকৈ মই আকৌ আন এটা বনাম। দেখিছে নহয়, আকৌ মই এনেকৈ বনাই লৈছোঁ। ঠিক এনেদৰে মই গোটেইখিনি বনাই ল'ম। টাৱাত তেল গৰম হৈ গ'ল। এতিয়া এনেকৈ এটা এটাকৈ মই গোটেইখিনি টাৱাখনত দি ফ্ৰাই কৰি ল'ম। দেখিছে নহয়, কি ধুনীয়া কালাৰ হৈ আহিছে। এতিয়া বনি তৈয়াৰ হৈ গ'ল। এটা এটাকৈ মই এনেকৈ এই প্লেটখনত গোটেইখিনি উলিয়াই ল'ম। আপোনালোকে এনেকৈ বনাই ট্ৰাই কৰি চাব। গোটেইখিনি এনেকৈ উলিয়াই লৈছোঁ। দেখিছে নহয়, কি ধুনীয়া হৈছে। এটা মই এনেকৈ ভাঙি দেখাইছোঁ আপোনালোকক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব।